নমস্কাৰ মোৰ নাম বিহুতি খগেনৰ ঘৰ হয় নেকি? হয় হয় লাগছে খেতি কৰিছে বোলে হয় নেকি যাওঁ তাৰ আলু পিঁয়াজ বেহাৰ এই বহুত খেতি হৈছে কিন্তু হেৰি হৈছে নহয় খেতি পিঁয়াজৰ দাম বহুত হৈছে হয় নহয় আমি যদি তাৰ পিঁয়াজ চিয়াজ কৰিব পাৰোঁ আমি বহুত কামত আহিলে বেচিব পৰা গ'ল হয় আমি আনিব পাৰিলে মালকেইটা ভাল হ'ব হয় নহয় এই কিন্তু বিৰাট মুখৰ তাতকৈ এবাৰকে উল্লু বনাই আনিব লাগিব হয় নেকি তোৰ ঘৰত যাবি নেকি যাওঁ দেচোন বাৰু চুপ তোক দি আছো ৰ বেটা তাক তোক কৈছি দি আছো ৰ আজি আনি তাক কিন্তু বেলেগ উল্লু বনাম দেই উল্লু বনাবই লাগিব আজি এহাতক বেয়া জকাম আকৌ এটা বেহু গুটি আছে সেইখিনি পৰা ক'ত গৈছে ক'ত বাগে তাকে এতিয়া বিচাৰি ফুৰিব লগা হৈছে বৰ বেহু গুটি নহয় আকৌ সেইটো লগাব ঐ খগেন খগেন ঐ খগেন খগেন নাই নেকি ঘৰত ঐ ক'ত গ'লি ঐ খগেন আছে আমি বোলে এটা একবাৰ সোমাই যাওঁ বহুত দিন লগো পোৱা নাই দেখাও নাই মই যাবলৈ পৰা নাই নহয় মই খেতি কৰিছো খেতিতে ব্যস্ত হৈ থাকো এতিয়া আৰু খেতি কৰিছা নেকি এই পিঁয়াজ আলু কেনেকে কি খেতি কৰিছো আৰু আলু লাগে এহাতক আজি বেয়া থকা পিঁয়াজ তেল ওলাইছে আলুটো বেয়া নহয় লগে নাপাওঁ এই সেই হৈছে ন মই খেতি কৰি দিছিলো এইফালে এতিয়া ক'ত যাবাও নাপাওঁ ক'ত নাপায় এটাই ব্যস্ত হৈ থাকিব লাগে দিনডাল এটাই থাকো খেতি বেয়াও নাই এইখিনিয়ে কৈছো আৰু খেতি এই এইফালে আছে সিফালে আছে এইখিনি ক'লো বহিলো দে আৰু কিবা এটা বেলেগ দৰকাৰ এই অবেদুল আহিছিলো হয় নেকি অবেদুল তাত গ'লো এই তাকে আমাৰ মাটি কাটিব লাগে সিহঁতৰ গাড়ীখনৰ কথা ক'ব গ'লো এই যাই পেলাই মই ক'লো খগেনক দেখা নাই ক'লা সিহঁতৰ ঘৰৰ পৰাই আহিম গৈছোন বহুত দিন ভালে কৈছা তই চাহ পানী খাই যাবি জানতে এই নাই চাহ খাই আছো অবেদুল তাত চাহ খাই আহিলো এতিয়া এটা কথা লছ খাবি নহয় কি বা কথা এতিয়া পিঁয়াজতকৈ আলুৰ দাম বহুত বাঢ়িছে আলু ৰুব লাগিছিল তাৰ পিঁয়াজ আকৌ মাজতে মই শুনিছো পিঁয়াজৰ বোলে 120 টকা কেজি হৈছে এতিয়া পিঁয়াজৰ দাম আগতে বাঢ়িছিলে এই মুদিয়ে বাঢ়ালা দাম হয় নেকি বাঢ়ি পেলাই এই মাজতে আকৌ দাম কমালে এই আলুৰ দাম বাঢ়ালা এতিয়া হয় নেকি অঁ ধেত তেৰিকা মই পিঁয়াজ জোপা পিছে এনেহে যাব এনে যাব মানে হেৰি কৰ এই আমাৰ তাতে এখন বিয়া আছে সিহঁতক এতিয়া পিঁয়াজ লাগে আমাক কৈ আছে এতিয়া পিঁয়াজকেইটা লাগে আমিয়ে ন 50 টকাকৈ দিম আৰু হ'ব ততে নিবি বাৰু মই উঠাই দিওঁ নেকি অঁ উঠি দি আমি লৈ যাওঁ অঁ অঁ আমাৰ দাদা এহাতক পিঁয়াজ লাগে পিঁয়াজ লাগছিলে আৰু মই উঠি দিম দে কৈছো তই উঠি দিকে আছো বিয়াত সহায় কৰি থাকে মোক এহাতক আজি কৈছো দিম পিঁয়াজৰ দাম বেছি আলুৱে দিয়ে হেৰি অঁ আনলি নেকি পইচা দে লৈ এই পইচাটো লওঁ পিছে দাদা মাৰ লগত দেখি কিবা কাম কৰি দিকে এতিয়া বহি থাকিব আহিছো বেয়া উল্লু বনালো দে যাওঁ দে পিঁয়াজৰ দাম এনেও বেছি ৰাম কৃষ্ণ হৰি কৃষ্ণ এই থাকা লেগে আৰু আমি পিঁয়াজ নিব আহিব যাওঁ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ চেনেল লিডক সদায় আজি আমাৰ অন্য এটা বেলেগ এটা ভিডিঅ' লৈ চ' যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু লগত থকা বেল আইকনটো বজাই দিব